जाने मेरी जाने दिल बचपन से प्यार हाँ भूल नहीं जाना रे जाने मेरी जाने दिल बचपन से प्यार हाँ भूल नहीं जाना रे মনত কিমান ডাঙৰ এটা আশা লৈ আছিলোঁ কলেজত যাম নতুন নতুন আপি চাম চব আশা বৰবাদ উঠি গ'ল দেই কিয়াই বগা ফেঁচা বজ্ৰপাত পৰা মানুহৰ দৰে কেংকে আঁকে ধনে চাই আছা নাই বন্ধু তুমি তো প্ৰেমত পৰি পোৱা নাই মই এতিয়া এজনী পাহাৰীয়া ছোৱালীৰ প্ৰেমত পৰিছো তাৰ এতিয়াও নাকে দি হেম বয়ে কি পাহাৰীয়া ছোৱালীৰ প্ৰেমত পৰছি এই ক'ৰ আপিৰ প্ৰেমত পৰছা খুলি কওঁ মোক তোক গোটাখিনি কথা খুলি কোৱা মই তই যাতে কৈলে ৰোক নকা সেইটো আৰু কি কথা তই এটা পাহাৰীয়া ছোৱালীৰ প্ৰেমত পৰছা কৈলে আৰু কলৈ দে তাতে আৰু কি হ'ল এ ভাই কিন্তু তো তাতেই শুনি আছে কৈলে হাতত থাকে আজি উজনি অসমৰ পাপি এটা আহিবই ৰাতিপুৱা মায়ে কামাততে গাখীৰ দিয়ে চাহ খাবা আনতে আমাৰ মাৰ আগত কৈ থকা শুনছো হা মই সেই আপিটোৰ লগত মাথাটো মাৰিম বুলি ভাবছো গতিকে তই যাতে আগতীয়াকৈ কৈলে আৰু এতিয়াতে কৈ নেথ কৈলে আৰু কলিটো মোক সেন্ধাকে জয় বন্ধ কৰি দিব বুজি পাইছা না এই থোৰা কাউৰ সেইটো কথা না আৰু ৰ তই আপিটো নেটখান্তি প্ৰেমত পৰলি নে বন্ধু তই সেইবিলাক বুজি নাপাবি পাহাৰীয়া চুটকি কিমান ধুনীয়া হ'ব ই সঁচাকে পাগল হলাই এই দুৰ্দান্ত প্ৰেমিক এতিয়া এনেকে বহি থাকবি না ঘৰত দেখি যাবি তই বহি থাকা দি থাক মই যাই থাকো যা 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 তই ঘৰত যা মোৰ অলপমান কাম আছে যা এক কিবা পইৰেই চৈৰেই লাগাল দিলাক নেকি নাই নিজানৰ কোনোবা দৰঙেৰে তুমি নামি আহিছিলা আও হৈছি যা গান মাৰবে ধৰিলাক দোনাই এইবাৰ আৰু মই ভাবাতোই হয় এক কিবা পইৰেই চৈৰেই ধৰছি মই যাবা লাগে ইয়াৰ পৰা সোনকালতে মই আহিলো দে তাৰ পৰাই তই বহি থাক বাপা যা 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 পাহাৰীয়া চুটকি ই সঁচাকৈ ঘণ্টা ই সঁচাকৈ পাগলা হ'ল দেই আপিটোক নেটখান দে ই প্ৰেমত পৰছি আই পইৰে ধৰাটো খাটাং হাউকিয়া সৰু ক'ত যাবা আছে হে মই দাদাক বিচাৰি আছো ৰ তই দেখছা নেকি নে ক'বাত আইদেউক বিচাৰি তই ভাল কামে কৰছা যা গাছৰ তলত বহি আছে যা কোনোবা পাহাৰীয়া আপিৰ বোলে প্ৰেমত পৰছি তাৰ কাৰণে গান মাৰি মাৰি বহি আছে যা লৈ আহ মাতি দাদাইও পাহাৰীয়া আপিৰ প্ৰেমত পৰিলাক ময়ো পৰছো দেখোন হা তইও পৰছা পাহাৰীয়া আপিৰ প্ৰেমত পিঠিৰে পৰা নাই নে তন্ধৰ হে বুন্দা কথা ভালকে কবি শুনছা না কৈলে ঠিক থাকে এটা আপি আছি যা দেখলি তই প্ৰেমত পৰি যাবি যা যা চাগে তহঁতে চাবাই পাৰবি যা মই এতিয়া বেগটো দাঙি দিছো মোক থেংকু বুলি কৈছি বেগটো দাঙি দিছা তোক থেংকু বুলি কৈছি তাতে কি হ'ল তাতে কি হ'ল তই এতিয়াও বুজি পোৱা নাই বুন্দা মোক ভাল পাই তাই তাৰ ক'ত টিকলি এতিয়াও গাখীৰ ওলোৱা হৈ আছে সি আপি ভাল পায় যা যা বুন্দা এতিয়াতে একবাৰ চাই লগে পিছততো আৰু চাবাই নাপাওঁ আমি ঘণ্টাই কেনেকে চাবা ধৰছি পলো ঘণ্টা তেতিয়াৰ পৰা এন্ধে কহি আছে পাহাৰীয়া আপি মই চাই যাওঁ ৰ কেনা আপিটো যদি থৌগ কেনা হ'লে এন্ধে গম নাপাওঁকে মই কামটোৱে কৰি থৈ যাওঁকে লাগে হাও এতই নেকি নে পাহাৰীয়া আপি ঘণ্টা এন্ধে কিয় পাগলা নহ'ব আই কি থৌগ আপি আই ৰ ঘণ্টা চশমাযোৰা মাৰি কৈলাৰক মাথা বুদ্ধি কৰি আপিটোৰ লগত কথাই পাতো কৈলাৰ আই আছা না ঘৰত দাদা নাই ৰবা কোননো তুমি আইও ঘণ্টা কি সুন্দৰ মাতাই মই এখন গাঁৱৰ হিৰই দা মোটামুটি তুমি নতুনকৈ আহিছ নেকি এন্তাকে মোৰ ঘৰ উজনি অসমত আজিয়েই আহি পাইছো হয় নেকি অলপ ওচৰত গেলি আহচোন কথা পাতো কোৱাচোন কি কথা আছিল কথা মানে বেলেগ কথা একো নাই দা এখন গাঁৱত মুঠ বাহিৰে গোটাগিলা চলি বদমাছ
মই ভাল আৰু ভদ্ৰ, গতিকে হেমে মাতিলে কথা নুশুনিবা তুমি। ৰিয়েলি ঠিক আছে বাৰু। কিবে ৰিয়েলি বুলি ক'লা কাৰ? তাৰ মানে মোক ভাল পাই বোধয়, মই কৈ দিওঁ ৰ অসমীয়াতে। সেইনিতে এটা কথা হ'ল ৰ'বা মইনা, মই তোমাক ভাল পাবা পাৰোঁ নেকি না? নিশ্চয়, ময়ো তোমাক ভাল পাওঁ দিয়া। এতিয়া তুমি ইয়াৰ পৰা যোৱা। মই যাওঁ দা, তুমি পখিলা চ, মই যাই থাকোঁ দা। হে ভগৱান, এক চুটকি তাপি পতে পেললো আই। গাঁৱৰ বাকীগিলা চলিৰ পাহাৰীয়া ছোৱালী ভাবি থাকান্তেই গেল, মোৰে হৈ গেল দেই। কিয়া কি কৰি আছ? এনে ফুলবিলাক চাই আছো ৰবা। হয় নেকি? চাওঁ অলপ এফালে আচোন, কথা অলপ পাতো। কোৱাচোন কি কথা আছিল? চিনি পাইছা না তুমি মোক? ৰাতিপুৱা যে বেগটো দাঙি দিছিলো। পাইছো দিয়া। তোমাক এটা মই নিজৰ বুলি কথা কওঁ, শুনাচোন। আমাৰ গাঁৱত কিন্তু চব চলি বদমাছ, মই ভাল আৰু মোৰ ৰোল নম্বৰ 1। গতিকে তুমি মোক ভাল পাবা পাৰো? হয় নেকি? তুমি মোক আৰু কিয় বেয়া পোৱা? মই তোমাক ভাল পাওঁ দিয়া। হয় নেকি? হ'ব দা, আমি পিছত লগ ধৰিম। তুমি এতিয়া ফুলবিলাক চোৱা দেই। ঠিক আছে বাৰু। ওলে কিবা কাক দেখিলো, এক কথা দাপি ভাল পাওঁ বুলি ক'লা গাই, আপিটো ভদ্ৰ দেই। দাতে তুমি থাকা, মই যাই থাকো দা। পাহাৰীয়া মই হবয়া মৰে তই, পাহাৰীয়া মই হবয়া মৰে তই। ঘণ্টা সপোনত সদায় দেখি থকা আপিটো, একটুই দো নাই, পুৰা সপোনত দেখা আপিটোই দেই, অলপো ভেজাল নাই। ইয়াতে কাৱেই নাই, গতিকে চশমা জোৰা মাৰি অলপ হেনচাম মই আপিটো এতিয়া অলপ ভালকে কথা পাতিব লাগিল। মইনা অলপ মাত দিবাচোন। কোৱাচোন, তুমি চোন এতিয়াই সৰু আছিলা, কেনেকে ডাঙৰ হৈ গলা? বাল হচি যা, আমাৰ সৰু এপাও লম দিছি বোধহয় ইয়াতে, ইয়াৰ কাৰণেও মোৰ শান্তি নহয় গৈছি দেই। কি ভাবি আছা তুমি? কেনেকে ডাঙৰ হলা কোৱা? মই হেমকে আছো ৰবা। তুমি কিজানি আমাৰ সৰু আপাক দেখিছিলা। মোৰ সৰু ভাইটিটো মোৰ দৰেই দেখাত দা, সি তোমাৰ লগত কথা পাতিছিল বোধহয় দা। হয় নেকি? তুমি মোক ভাল পোৱা কিজানি ন? মই তোমাক ভাল পাওঁ দিয়া। মাকচানি ওপৰ বালা আহিলে কি হবা দেখিয়াই? ইনে সময় ভাবি থাকা কামখিনি একেলগে কৰি দিলে একাই। ভগৱান, তুমি আছো দা পৃথিৱীত। মইনা, তুমি মোৰ একদম মনৰ কথা কৈ দিছ দা। মই এইটো কথাই ভাবি আছিলো, তোমাক মই নেটখাৰ পাই বহুত ভাল পাৱা। হয় নেকি? মই তোমাক ভাল পাওঁ দিয়া। এতিয়া ইয়াৰ পৰা যোৱা। হ'ব দা, মই এতিয়া ইয়াৰ পৰা যাওঁ দা। গাঁৱৰ বহুত চলি একেবাৰে তোমাক লগ ধৰিবা, তুমি যাতে কাৰো লগত কথা পাত্ৰা নাপত। দা ৰখিলা কিনো মৰম লগালি আয়া। কিমান খুচিৰ কথা মোৰ কাৰণে, আপি নিজে ভাল পাওঁ বুলি কৈ দিলা। পাহাৰীয়া চুটকি, মাই জান। কিয় সৰু আজি দাইদেৰে ক'ত গেলাই? দাদা আছে ৰ বিছনাতে ঘুমে, কিবা গান মাৰি আছে ৰ নাই। দাইদেৰে গেলি মোৰ ভয়েই লগা আছে ৰ, দাইদেৰেৰ মনৰ কথা মনতে ৰৈ গেলাই। দাদাৰ মনৰ কথা মনত ৰৈ গেল? কি কথা ভাই? কৈয়াত থকা আপিটো যে দাইদেৰে প্ৰেমত পৰিছিল, আপিটোই কালি মোক নিজে ভাল পাওঁ বুলি কৈ দিলা কাই। দাইদেৰেৰ কথা ভাবি মোৰ এতিয়া ভয়েই লাগবা ধৰছি ৰ। বেলেগ জমনি কৰা হে বন্ধা, তোক মানছো দেই, কিন্তু আপিটো কালি মোক নিজে ভাল পাওঁ বুলি কৈছে। তাই তাতে কালি হামদৰ বাৰান্দাত বহি ফুল চাই আহিছিল, ফুল চাই থাকান্তে তাই মোক কালি নিজে ভাল পাওঁ বুলি কৈছে, গম পাইছা না? গতিকে তই এইগিলাত মাথা মাৰি লাভ নাই। পোকা লাগা, তই কি কৈ আছা গম পাইছা না? সেইটো তোৰ মায়ের বয়সৰ আপি, তাক ভাল পাওঁ বুলি কব। সেইটো মোৰ জানে মান, তাতে আর মাথা হাথা নামরবি, গম পাইছা না? নহলে মুদ্দা আসিত কি যাব। পাহাৰীয়া তই হবয়া মৰে মই,
ভয়া মৰে মই আজয় কলিজা। এই পোকা লাগা এই দাইদেৰি আছি ৰ ই দো নাচি নাচি আহি আছে আই। কিয় সৰু তই কিয়াতে বহি আছা? ই থংহত বাহিৰে কিন্তু বেলেগ একো কৰবা নৰে। এই কি দিম তই কি কৈছা? মই থংহত বাহিৰে বেলেগ একো কৰবা নৰো হা? অ দাদা তই কিয় ইমান ফুৰ্তিত আছা? ফুৰ্তিৰ কথাই দে, ফুৰ্তিৰ কথাই। তোৰ কথাটো গম পালি নাচবা ধৰবি ইতে। তোৰ বৌৰে পাহাৰীয়ে হ'ব দে বেৰ। এ তই পুৰা টাইমত আহি পাইছা আই। তোক মই সুখৰ খবৰটো দিয়েই নাই। কইলাৰ ঠাইত থকা আপিটোই মোক কালি নিজেই ভাল পা বুলি ক'লাক ঘেণ্টা। গতিকে তন্দে আৰু তাত মাথা মাৰি লাভ নাই। আৰু বেলেগ জমনি কৰা হে বন্দা। কালি তাই মোক নিজে ভাল পা বুলি কৈছে, আগেই কৈছে, মই নকওঁতে কৈছে। গতিকে তই আৰু গাঁৱতে যিটো কথা নকবি, শুনছা না? অ দাদা মোকো ভাল পা বুলি কৈছে তাই। অ দাদা তাইক ময়ে আনিম দে আই। এই সৰু তই ডাঙৰ কথাৰ মাজত পেক পেক কৰি নাথাকিবি দেই। তই কালি কিবা এটা যত্ন কৰিছে ৰ, মই গম পাইছো। এই সেইফালে চাওঁ সেইটো কোন আছে? এই চাওঁ 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 সেইটো কোন আহি আছে? মোৰ জানেমান আহি গৈছে। গতিকে মই চশমাযোৰা মাৰি ল'ব লাগিল। পুৰা সঠিক টাইমত তাই আহি পাইছে। গতিকে আজি এটা আগা আগি হ'ব। তাই কাক সঁচাকে ভাল পায়। তহঁতে তেতিয়াৰ পাই বৰ পেক পেক কৰি আছা নহয়। এতিয়া তহঁতে গম পাবি ৰ। কিয়ে কইলাৰ বইনেৰে গাঁওখন ফুৰাবা আনছা বোধয়। নহয় ৰ, তাৰ অলপ বজাৰ আছে। কালি আমাৰ এই চহৰৰ পৰা এটা ইঞ্জিনিয়াৰে চাবা আহিব ৰ। তাৰ কাৰণে এইক অলপ বিউটি পাৰ্লাৰত দেখি লৈ যাওঁ। তই পাগলা আছা নেকি? তাই কালি মোক নিজে ভাল পাওঁ বুলি কৈছি। সোধ মুখৰ আগতে আছে দেই। মোকো ভাল পাই তাই। আৰু মই কি মৰি গলো নেকি? হা তাই কালি মোক নিজে ভাল পা বুলি কৈছিল। এই আপি কৈছিলিয়ে নাই কও? মই তোমালোকক ভাল পাওঁৱে। তেনেহ'লে তোৰে বাহু দাদাইদেৰে কোন দৰাই চাবা আহিব বুলি কৈছে হা? মই তোমালোকৰ লগত বিয়া হ'ম বুলিতো কোৱা নাছিলো। মানুহে মানুহক ভাল পাব লাগে। গতিকে ময়ো তোমালোকক ভাল পা বুলি কৈছিলো। তাত মোৰ কি ভুল? হা এতো ই কথা না? তহঁতে এতিয়া ৰাস্তা আগৰি ধৰিব নালাগে দে, চাইড দি আমি যাব লাগে। এইৰ আৰু দেৰি হ'ব। পাহাৰীয়া জানে মনৰ প্ৰেমত পৰা হাক ঘূৰ যা এতিয়া পাছে পাছে নাযায় কিয় ৰখি আছা হাতে? আৰু এই তই সৰু টিকলে তয়ো প্ৰেমত পৰা মায়ের বয়সৰ আপীৰ। এতিয়া জাগে যা দিও দাইদে ভাই পিছে পিছে। বুন্দা এতিয়া মোৰ কি হ'ব? মই কিমান ভাল পাইছিলো তাইক। দাদা ময়ো বহুত ভাল পাইছিলো আই। সিদিনা বেগ চেগ দাঙি দিছিলো, দাঙিব নোৱাৰো তথাপিও দাঙি দিছিলো। মোৰ পিছফালে তিৰকিয়া ওলাই গৈছিল বেগটো দাঙানতে তাৰ। এতিয়া কৈছোতো পাছো নহয় গোটাকেইটাই পাহাৰীয়া আপীৰ প্ৰেমত পৰা। শুন তহঁতক মই এটা কথা কওঁ, চাকৰি কৰিবি চৰকাৰী, ব্যৱসায় কৰিবি তৰকাৰীৰ, দোকান দিলি দিবি ফাৰ্মাচীৰ, প্ৰেম কৰিলি কৰিবি জিল্লাৰ ছোৱালী। গম পাইছা না? এই চাৰিটা নীতি যদি পালন কৰিব পাৰা তোৰ লকডাউনত কোনো ধৰণৰ মৰাণ নাই। তই ঠিকেই কৈছে আই বন্দা, তোৰ কথাই মই শুনিব লাগছিল দেই। এতিয়া শিকলা বাদ দি বল আমাৰ ঘৰা ঘৰি আৰু মানুহখিনিকো আমাৰ কথাটো কৈ দি। আজি সৰুই ক'ব দে। ক'ব লগা আৰু কি আছে? যদি ভিডিঅ'টো চাই ভাল পালা লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব। লগ পাম বেলেগ এটা ভিডিঅ'ত।